দুৰ্গা পূজা আহি পালে বন্ধু বান্ধৱীসকল, সেয়ে সকলো বন্ধু বান্ধৱীকে আগতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। দুৰ্গা পূজালৈ মাজত মাথো 4টা দিন, সেয়ে আজি আমিন গাঁৱৰ ভগৱানৰ প্ৰতিমূৰ্তি বনোৱা প্ৰতিষ্ঠানত আজি কৰ্মচাৰীসকল আজি ব্যস্ত। সেই 4টা দিনতে সিহঁতে ৰং তুলিকা লগাই সাজু কৰিব লাগিব ভগৱানৰ প্ৰতিমূৰ্তিসমূহ। দিন ৰাতি একাকাৰ কৰি আজি কৰ্মচাৰীসকল ব্যস্ত হৈ পৰিছে ভগৱানৰ প্ৰতিমূৰ্তি বনোৱা কাৰ্যত। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ আমিন গাঁৱৰ এটা প্ৰতিষ্ঠানত, যিটো প্ৰতিষ্ঠানত ভগৱানৰ প্ৰতিমূৰ্তিসমূহ বনায়। আহকচোন চাওঁ ভিডিঅ'টো শেষলৈ বন্ধু বান্ধৱীসকল। চাওকচোন বন্ধু বান্ধৱীসকল, কি সুন্দৰকৈ সিহঁতে ৰং তুলিকা লগাই ভগৱানৰ প্ৰতিমূৰ্তিসমূহ বনাই আছে। দেখিলেই ভাল লাগি যায় বন্ধু বান্ধৱীসকল। আৰু সিহঁতে ভগৱানৰ প্ৰতিমূৰ্তিসমূহ ইমান সুন্দৰকৈ বনায় সিহঁতে। চাওকচোন বন্ধু বান্ধৱীসকল, কি সুন্দৰকৈ সিহঁতে ৰং তুলিকা লগাই সাজু কৰিছে ভগৱানৰ প্ৰতিমূৰ্তিসমূহ। সিহঁতক যেন এনেকৈয়ে পঠাইছে ভগৱানে ভগৱানৰ প্ৰতিমূৰ্তিসমূহ বনাবলৈ। ভিডিঅ'টো যদি চাই ভাল লাগিলে বন্ধু বান্ধৱীসকল, লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, জয় আই অসম।